নমস্কাৰ, আপোনালোক সকলোকে জিকে উইথ আৰকে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' আনিছোঁ, আছাম হিষ্ট্ৰী পাৰ্ট 2। গতিকে আপোনালোকে ভিডিঅ'টোৰ যিকেইটা কুৱেশ্যন দিওঁ, অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন দিছোঁ মই। আপোনালোকে ভিডিঅ'টোৰ কুৱেশ্যনটো চোৱাৰ পাছত আপোনালোকে পজ কৰি পেলাই উত্তৰ দিবলৈ চেষ্টা কৰিব। নিজকে পৰীক্ষা কৰি চাব যে আপুনি 10টা কুৱেশ্যনৰ ভিতৰত কেইটা কুৱেশ্যন শুদ্ধ কৰিব পাৰে। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল যে হস্তি বিদ্যানব পুথিখন কাৰ ৰাজত্ব কালত লিখা হৈছিলে? ক অম্বিকা, খ শিৱসিংহ, গ ফুলেশ্বৰী আৰু ঘ প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফুলেশ্বৰী। আৰু এই হস্তি বিদ্যানব পুথিখন লিখিছিলে সুকুমাৰ বৰগোহাঁইয়ে। আপোনালোকে সকলোৱে সেই উত্তৰটো নিশ্চয় জানে। এতিয়া আহোঁ ছেকেণ্ড প্ৰশ্নটোলৈ। ছেকেণ্ড প্ৰশ্নটো হ'ল কাৰ ৰাজত্ব কালত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল? ক জয়ধ্বত, খ প্ৰতাপ সিংহ, গ শিৱসিংহ আৰু ঘ উদয়াদিত্য সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক জয়ধ্বত সিংহৰ দিনত। 3 নম্বৰ প্ৰশ্নটো হ'ল ইটাখুলি ৰণ কিমান চনত হৈছিলে? ক 1650, খ 1656, গ 1682 আৰু ঘ 1680। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1682 চনত। 4 নম্বৰ প্ৰশ্নটো হ'ল কোনজন ৰজাই ৰংঘৰত প্ৰথম বিহু পাতিছিল? ক প্ৰমত্ত সিংহ, খ ৰুদ্ৰ সিংহ, গ লক্ষ্মী সিংহ আৰু ঘ শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰ সিংহই প্ৰথম বিহু ৰংঘৰত পাতিছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল ৰংঘৰটো পুনৰ পকীকৈ কোনে নিৰ্মাণ কৰিছিলে? ক প্ৰমত্ত সিংহ, খ শিৱসিংহ, গ ৰুদ্ৰ সিংহ আৰু ঘ শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই পকীকৈ নিৰ্মাণ কৰিছিলে আৰু প্ৰথমতে বনাইছিলে ৰুদ্ৰ সিংহই। 6 নম্বৰ প্ৰশ্নটো হ'ল তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? ক ৰুদ্ৰসিংহ, খ প্ৰমত্ত সিংহ, গ ৰাজেশ্বৰ সিংহ আৰু ঘ শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ ৰাজেশ্বৰ সিংহ। 7 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ দীঘলীয়া যুদ্ধ কোনখন? লতাকটা ৰণ, খ মোৱামৰীয়া বিদ্ৰোহ, গ ইটাখুলি ৰণ আৰু ঘ শৰাইঘাটৰ যুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোৱামৰীয়া বিদ্ৰোহ। আৰু এই মোৱামৰীয়া বিদ্ৰোহ প্ৰায় 35 বছৰ হৈছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল আহোমসকলৰ শেষৰ ৰাজধানী কোনখন আছিল? ক চৰাইদেউ, খ ৰংপুৰ, গ যোৰহাট, ঘ গড়গাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। যোৰহাট আহোমসকলৰ শেষ ৰাজধানী আছিল। 9 নম্বৰ প্ৰশ্নটো হ'ল কোনজন ৰজাই লাচিতক বৰফুকন পাতিছিল? ক উদয়াদিত্য সিংহ, খ চক্ৰধ্বজ সিংহ, গ প্ৰমত্ত সিংহ আৰু ঘ শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহই লাচিতক বৰফুকন পাতিছিলে। 10 নম্বৰ প্ৰশ্নটো হ'ল আহোমৰ শেষৰজন ৰজা কোন আছিল? ক ৰত্নধ্বজ সিংহ, খ কমলেশ্বৰ সিংহ, গ পুৰন্দৰ সিংহ আৰু ঘ চন্দ্ৰকান্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আহোমৰ একদম শেষৰজন ৰজা আছিলে। গতিকে আজি আপোনালোকলৈ এই গুৰুত্বপূৰ্ণ 10টা প্ৰশ্ন আগবঢ়ালো আছাম হিষ্ট্ৰীৰ। গতিকে আপোনালোকে কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে আপুনি নিশ্চয় কমেন্টত কমেন্ট কৰিব। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় এটা কমেন্ট কৰিব। আৰু ভিডিঅ'টো আপোনালোক সকলো বন্ধু বৰ্গক শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো সহায় হয়। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।